টুইন গাৰ্ল তুমি ডাঙৰ নে তুমি ডাঙৰ কিমান মানুহ আছে এইখিনি অকলে এইখিনিত আমিতো বহুত খোজকাঢ়ি আহিলোঁ 17 আমি আহিছোঁ স্বাক্ষৰৰ তৰফৰ পৰা অৰণ্য হয় হাতীৰ উপদ্ৰৱ এইবিলাক ঠাইত কাৰেণ্টৰ সুবিধা নাই আৰু ইয়াৰ পৰা এজনী ছোৱালী সুখ্যাতিৰে পাছ কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাকে চাই আছে আমাক চাই আছে ইয়াতে নমস্কাৰ মই ৰাহুল আৰু আপুনি চাই আছে আছাম ৰয়েল ফিল্মছ আৰু আজিৰ ভিডিঅ'টোত আমি স্বাক্ষৰ টীমে এটি বিশেষ নিমন্ত্ৰণী পত্ৰ লৈ ৰাণী অঞ্চলটোৰ ইপাৰ সিপাৰ ঘূৰিলোঁ স্বাক্ষৰৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানৰ লগতে এটি বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৰখা হৈছে য'ত আমি ৰাণী অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আমি স্বাক্ষৰৰ তৰফৰ পৰা এটি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ লগতে আপোনালোককো চিনাকি কৰি দিবলৈ ওলাইছোঁ আৰু ৰবিবাৰৰ গোটেই দিনটো আমি গোটেই ৰাণীখনতে ঘূৰিছোঁ আৰু মই ক'তো ভিডিঅ' কৰা নাই আৰু মই স্পেচিয়েলি এটা ঠাইতে ভিডিঅ' কৰিছোঁ আৰু সেইটো হৈছে ছাতাৰ গাঁও ছাতাৰ গাঁওখন হৈছে ৰাণীৰে এটা অংশ আৰু একলেণ্ডৰ পৰা প্ৰায় 8 কিলোমিটাৰ ভিতৰত আৰু এইবিলাক গোটেই হাতীৰ ঠাই আহি থাকে দিনতে ভিতৰত ছাতাৰ গাঁও বুলি এখনেই গাঁও আছে আৰু পাহাৰৰ মাজত হাতীৰ লগত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু ইমান পিছপৰা ঠাই ইয়াত কোনো যাতায়াতৰ সুবিধা নাই কাৰেণ্ট নাই ইয়াৰে পৰা এজনী ছোৱালী প্ৰিয়ংকা ৰাভা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু তাক লৈ আমি বহুত সুখী আৰু তাকে লৈ আমি স্বাক্ষৰ টীমটো আজি গৈ আছোঁ প্ৰিয়ংকা ৰাভাৰ ঘৰলৈ এইখনে হৈছে ছাতাৰ গাঁও ৰাণীস্থিত এখন পিছপৰা গাঁও পাহাৰৰ মাজত অৰণ্যৰ মাজত হাতীৰ লগত একেলগে থকা এখন গাঁও আমি আহিছোঁ আজি প্ৰিয়ংকা ৰাভাৰ ঘৰলৈ আৰু ইয়াতে যাতায়াতৰ সুবিধা ভাল নহয় তাৰ কাৰণে আমি গাড়ী আগলৈ লৈ যাব নোৱাৰিলোঁ প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়িলোঁ আৰু ইয়াৰে সকলো মানুহে এনেধৰণে চ'লাৰ ব্যৱহাৰ কৰে আৰু ঠাইখনৰ বিষয়ে ভাস্কৰ দাদাই ক'ব অলপ গাঁওখনৰ নাম ছাতাৰ গাঁও ৰাণীৰ অন্তৰ্গত ৰাণীৰ পঞ্চায়তৰ অন্তৰ্গত আৰু ইয়াত আপোনাৰ ৰাণী একলেণ্ডৰ পৰা 8 কিলোমিটাৰ দূৰত্ব অৱস্থিত গাঁওখন ইয়াত মানে প্ৰাকৃতিকভাৱে চহকী ঠাই গাঁওখন খুব সুন্দৰ পৰিৱেশটো অতিকৈ মনোমোহা আৰু ইয়াৰ মানুহখিনিও যথেষ্ট মৰমীয়াল আৰু স্থানীয় আমাৰ খিলঞ্জীয়া মানুহ বহু পুৰণি গাঁও ইয়াৰ জীৱন জীৱিকা আমাৰ খেতি বাতি আৰু আমাৰ যিখিনি মানুহ আছে সেইখিনি গোটেইখিনি আমাৰ ৰাণীৰ লগতে সম্পৰ্ক আৰু ইয়াত কাৰেণ্ট অৱশ্যে নাই এতিয়ালৈকে হয় হয় ইয়াতে মই দেখিলোঁ যে কাৰেণ্ট নাই ইফালে সকলোৱে চ'লাৰ ব্যৱহাৰ কৰে গাঁওখন ডাঙৰ এইটো ক্লাব নেকি মোবাইলটো পৰি গ'ল প্ৰতিঘৰ মানুহৰ ঘৰতে চ'লাৰ ছিষ্টেম আছে আৰু চ'লাৰৰ জৰিয়তে তেখেতসকলে কাম কাজসমূহ কৰে এই ৰাস্তা সাৱধানে পাৰ হৈছোঁ আমি গাঁওখনৰ একদম শেষৰ ফালে যাই আছোঁ আৰু ইয়াৰে ৰাস্তাটো এনেকুৱা মোৰ গাড়ী নাহে এইফালে আমি গাড়ী বহুত আগত থৈ আহিছোঁ এটা কথা আপোনালোকক ক'বলৈ মানে পাহৰি গ'লোঁ নহয় কেনেকুৱা হাতী সেইকাৰণে যাওঁতে দেখাই দিম ইয়াতে আপুনি দিনত আহিলে হাতী লগ পাব যদি আপুনি আহেও ছেফটি লৈ আহিব মানে ঠিক নাই আৰু হাতী কেতিয়া ওলায় এই পাহাৰৰ চাইডে চাইডে হাতী আছে এতিয়াও আৰু খুব সুন্দৰ গাঁও পিয়ৰ অক্সিজেন পাইছোঁ ইয়াত ভাস্কৰ দা একেবাৰে খাটি অক্সিজেনটো আমি পাওঁ পিয়ৰ চব পিয়ৰ আৰু আজি আমি এটা বিশেষ কাৰণত ইয়াতে আহিছোঁ এই দুৰ্গম ঠাইৰ পৰা আমি এটা হীৰা বুটলিবলৈ আহিছোঁ পাহাৰৰ ওপৰত পানী ইমান তলত আছে চাওঁ বাপৰে বাপ 30 ফুটমান তলত আছে পানী পশুপালন এই পাহাৰত পশুপালন চাওঁ মাই দৌৰি আহিছে কেনেকুৱা এক্সপিৰিয়েঞ্চ তোমাৰ মই আৰু কি কবি পাহাৰৰে মানুহ বুল
সিহঁতে জানে আমি যে এৰে নহয় আমাকে চাই আছে চাই লৈছে দেখোন নাই আমাক চাই আছে ইয়াতে মূৰৰ ভয়ত গোটেইকেইটা সোমাইছে ইয়াত ব'লা এই এটা কি কি গাছ দেখাই আছে আজি আমি বহুত ঠাইতে গ'লোঁ আমাৰ ৰাণী অঞ্চলত যিমানে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে স্বাক্ষৰৰ তৰফৰ পৰা সৰুকৈ আগতেও আপোনালোকে দেখিছে আমি স্বাক্ষৰৰ তৰফত অনুষ্ঠান পাতি থাকোঁ কিছুমান সৰু সুৰাকৈ আৰু আমাৰ মেইন কাৰ্যটো বেলেগ আমাৰ লগত ভাস্কৰ দাদা দেৱিত দাদা আছে আমি এতিয়াতো সুখ অনুভৱ কৰিছোঁ আমি এনেকুৱা দুৰ্গম অঞ্চলৰ পৰা আমি ভাল ছাত্ৰ ছাত্ৰী পাবলৈ সক্ষম হৈছোঁ আৰু যাতায়াতৰ সুবিধা নথকা স্কুল কলেজৰ সুবিধা নথকা এনেকুৱা এখন ঠাইৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হয় অঞ্চলটোলৈ যি সুনাম কঢ়িয়াই আনিছে তাৰ বাবে আমি বহুতেই হেপী আমিয়ে হেপী 1 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আমি পাহাৰে পাহাৰে অকলে এইখিনিত আমিতো বহুত খোজকাঢ়ি আহিলোঁ 17 ঘৰ একেখন গাঁৱতে থাকে না মানে গোটেই সেই চব আৰু আমি এতিয়া যাই আছোঁ প্ৰিয়ংকা ৰাভাৰ ঘৰলৈ এয়াই হৈছে প্ৰিয়ংকা ৰাভাৰ ঘৰ আৰু আমি সম্পূৰ্ণ তথ্য লৈ নোযোৱাৰ বাবে তাইক লগ নাপালোঁ তাই মামাহঁতৰ ঘৰত থাকিয়ে পঢ়ে আৰু ইমান পিছপৰা অঞ্চল এটাৰ পৰা হাইস্কুললৈ ওলাই যোৱাটো অসম্ভৱ আৰু ইয়াৰ পৰা বহুত দূৰত আছে হাইস্কুল তাৰ কাৰণে সম্পূৰ্ণ সুবিধা নথকাৰ কাৰণে তাই মামাহঁতৰ ঘৰত থাকিয়ে পঢ়িছে আৰু খুব ভাল ৰিজাল্ট লৈ পাছ কৰিছে আজি ৰাতিপুৱা 9 বজাৰ পৰা ঘূৰিছোঁ আৰু এতিয়া 4 বাজিল আৰু এওঁলোকৰ ইফালে কাৰেণ্টৰ ব্যৱস্থা নাই এনেকৈ চ'লাৰ ইউজ কৰে এই গাঁওখনত যিমান মানুহ আছে সকলোৱে এনেকুৱা ধৰণে চ'লাৰ ইউজ কৰে আৰু ইয়াতে আহিলে আপুনি ইউটিউব ফেচবুক ছ'চিয়েল মিডিয়া সকলো পাহৰি যাওক মাইনা কি নাম তোমাৰ ৰীমা ৰাভা কোন ক্লাছত পঢ়ি আছা দ্বিতীয় তোমাৰ নাম কি আৰু মই বুজিয়ে নাপালোঁ দুটা আছে টুইন গাৰ্ল তুমি ডাঙৰ নে তুমি ডাঙৰ হয় নেকি হা ভালকৈ পঢ়িবা হা আমি আহোঁ দেই সেইখিনিত যোনফালে দি আহিছিলোঁ সোনফালে দি যাওঁ এই পাহাৰৰ এইটো ৰাস্তাটো চ'লাৰ আছে আপোনাৰ চাওক ৰাতি লাগে চাওক পাহাৰীয়া ফুল ছিঙিলোঁ ইয়াত চাওক গাইজ এই পাহাৰৰ মাজত মানে সেইখন এখন পাহাৰ আৰু মই য'ত আছোঁ এইখন এখন পাহাৰৰ মাজত এই মানুহ আছে বিল্ডিঙত কোনোবাই থাকে ভাল ঘৰত চহৰত গাঁৱত আৰু এইবিলাক দেখিছে কেনেকুৱা ঠাই ৰাণী চাতাৰ গাঁও ভাৰ্গৱ আপোনালোকে খেলিছিল নেকি এনেকৈ মই খেলিছিলোঁ ভাস্কৰে খেলিছিল নে অঁ এই বহুত এইবিলাকতে সময় পাৰ কৰিছিলোঁ আছিলোঁ অঘাইটং আছিল এইখনেই হৈছে চাতাৰ গাঁও আৰু আমি আজি আহিছিলোঁ প্ৰিয়ংকা ৰাভাৰ ঘৰলৈ স্বাক্ষৰৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি এক সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ আৰু এই অনুষ্ঠানটোত আমি ৰাণী অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা সকলো ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা দিবলৈ আগবাঢ়িছোঁ অহা 24 জুলাই ৰবিবাৰে আমি এই অনুষ্ঠানটো ৰাণী হাইস্কুল প্ৰেক্ষাগৃহত পাতাৰ কাৰণে ব্যৱস্থা কৰিছোঁ ইয়াতে কিমান হাতী আছে আপুনি গণিবই নোৱাৰিব আৰু অলপ আন্ধাৰ হ'লে এইবিলাকত হাতী আহিব
প্ৰকাশ দাস জুই হৈছে তো গাইজ ইয়াতে আহি আজি বহুত এক্সিডেণ্ট দেখিলোঁ আৰু আপুনি যদি বাহিৰৰ পৰা আহে ৰাণী চাতাৰ গাঁৱত তো ভালদৰে আহিব আৰু আজিৰ ভিডিঅ'টো ইমানেই আহিম আকৌ স্বাক্ষৰৰ কিছুমান প্ৰতিযোগিতা সম্বৰ্ধনা অনুষ্ঠানলৈ তেতিয়ালৈ চাই থাকিব আছাম ৰয়েল ফিল্মছ ধন্যবাদ জয় আই অসম